আজি তামোলপুৰৰ কাৰণে গৌৰৱৰ দিন বুলি মই ক'ব বিচাৰিছোঁ তামোলপুৰবাসীৰ কাৰণে যে ভাৰতবৰ্ষৰ 5টা যি উন্নয়ন খণ্ডৰ ওপৰত যি এটা ছাৰ্ভে হৈছিলে যে শিক্ষা স্বাস্থ্য বা বিভিন্ন দিশত এটা ছাৰ্ভে হৈছিলে নীতি আয়োগৰ দ্বাৰা আৰু সেই 5টা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত ছাৰ্ভেৰ ভিতৰত তামোলপুৰ অসমৰ তামোলপুৰ জিলাই আজি ফাৰ্ষ্ট ৰেংকত আহিব পাৰিছে ফাৰ্ষ্ট পজিশ্যনত আহিব পাৰিছে 500টাৰ ভিতৰত ভাৰতবৰ্ষৰ 500টা ডেভেলপমেণ্টৰ ভিতৰত তামোলপুৰৰ ডেভেলপমেণ্ট ব্লকটো 1 নম্বৰত আহিছে এইটো তামোলপুৰৰ কাৰণে গৌৰৱৰ বিষয় আৰু গৌৰৱৰ দিন আজিৰ দিনটো তামোলপুৰৰ কাৰণে ইয়াৰ কাৰণে মই আজিৰ এই চেগতে আমাৰ অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো গৃহ সমষ্টিৰ লগতে ঘৰ ইয়াত লগতে তামোলপুৰৰ বাসিন্দা গতে হিচাপে মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ ডিসি মহোদয়ৰ লগতে তামোলপুৰৰ অল ডিপাৰ্টমেণ্ট আৰু ডেভেলপমেণ্ট ব্লকৰ বিডিঅ অল ষ্টাফ সকলোকে মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি তেনেকৈ আগন্তুক দিনবোৰতো আমি বিভিন্ন ক্ষেত্ৰত নম্বৰ 1ত আহিবলৈ চেষ্টা কৰিম আমি পোনপ্ৰথমবাৰৰ কাৰণে 500 উন্নয়ন খণ্ডৰ যি আমাৰ এছপিৰেশ্যনেল ব্লক নীতি আয়োগৰ নিৰ্বাচিত ব্লক আছে তাৰ ভিতৰত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 3টা মাহৰ যি তেওঁলোকৰ এছেছমেণ্ট সেই এছেছমেণ্টত আমি প্ৰথম স্থান পাইছোঁ আৰু এইটো পোনপ্ৰথমবাৰৰ কাৰণে আমি তামোলপুৰ উন্নয়ন খণ্ডই পাইছোঁ আমাৰ অকল জিলাখনৰ কাৰণেই নহয় আমাৰ গোটেই ৰাজ্যখনৰ কাৰণেই এটা খুব সম্ভাৱনা থকা খবৰ এটা আৰু আজি নীতি আয়োগৰ যি মিটিং হৈছিলে সেই মিটিঙত আমাৰ তামোলপুৰক এই স্বীকৃতি দিয়া হৈছে তামোলপুৰ উন্নয়ন খণ্ডত ইয়াত মূলতঃ আমাৰ 5টা ক্ষেত্ৰত তাত সাৰ্ভেৰ ওপৰত বেছ কৰি পেলাই যেনেকৈ হেল্থ এণ্ড নিউট্ৰিশ্যন আছে তাত 30 নম্বৰ আছে আমাৰ এডুকেশ্যন আছে তাত 30 নম্বৰ আছে আমাৰ এগ্ৰিকালচাৰ ৱাটাৰ ৰিসোৰ্স আছে তাত 20 নম্বৰ আছে আমাৰ ফাইনেন্সিয়েল ইনক্লুশন স্কিল ডেভেলপমেণ্ট আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে এই 5টা বিষয়ৰ ওপৰত তেওঁলোকে এছেছ কৰে আৰু এছেছ কৰি ডেল্টা ৰেংকিং বুলি কয় ডেল্টা ৰেংকিং হয় তেওঁলোকে খুব ভাল ধৰণে এইটো অনলাইন পদ্ধতিত তেওঁলোকে চেক কৰি পেলাই এইটো তেওঁলোকে আমাৰ কিতাপটো তেওঁলোকে দিয়ে